বজাৰ পৰা আহি ইমান দেৰি হ'ল ৰৈ আছোঁ ধনীপা মেনকাই মোক দৰ্জাখন খুলি দিয়া নাই তাই গম নাপায় নেকি মই যে বজাৰৰ পৰা আহিলোঁ বুলি মেনকা মেনকা এইজনী এইবলৈকেচোন দৰ্জাখন খুলি দিয়া নাই কি হ'ল তাই ঘৰত নাই নেকি ঘৰত আছে নাই বাৰু ভিতৰৰ ফালৰ পৰাচোন ফুচফুচ পাচকে কিবা মোবাইলত কথা পাতি থকা মাত আহিছে আকৌ কাৰোবাৰ লগত কথা পাতি নাই থকা নাইতো নাই কালি চাব লাগিব সেই কাৰোবাৰ লগত কথা পাতিছে নেকি আজি ঘৰ গুচি বাটল কৰিব লাগিব কথা পতাম কাৰ লগত তাই কথা পাতিছে মই ভালকৈ চাব লাগিব তাই অটৰ পৰা গিয়েকটো আহি বাহিৰত থিয় হৈ আছোঁ এতিয়া বজাৰ কৰি আনিছোঁ তাই মোক দৰ্জাখন খুলি দিবলৈ অহা নাই কি কৰি আছে তাইক চাব লাগিব এই কিবা খেদিব লাগিব মই গম পালোঁ এই কথা নহ'ব ভিতৰলৈ সোমাই যাব লাগিব তাই কি কৰিছে মনে মনে চাব লাগিব ৰচোন এইনো ভিতৰত কি কৰিছে ইমান দেৰি পৰা মই চিঞৰি থাকিলোঁ তাই নুশুনিলে কি কৰিছে আজি ধৰা পেলাব লাগিব তাই যে মানুহটো হেৰিয়ৰ পৰা আহিছোঁ বজাৰৰ পৰা তাই অকণো খিয়াল নাই ইমান চিঞৰিছোঁ তাই দৰ্জা খুলি দিয়া নাই নিজে ঠেলি সোমাই যাম তাই কি কৰিছে চাম তোক যে অথনিৰ পৰা চিঞৰি আছিলে তই শুনা নাছিলি নেকি তই যে ইয়াত মোবাইল লৈ কথা পাতি ফুৰিছহি তই যে গিয়ে মাতি আছ তই শুনা নাই হাৰাম জাতি এই কাজে চাওঁ হেল্ল' শুনিছা নাই একদম মই ঘৰত থাকিবলৈ মন নোযোৱা হ'ল খাবলৈ মন নোযোৱা হ'ল পিন্ধিবলৈ মন নোযোৱা হ'ল কি বুলি ভাবিছা গোটেই ঘৰ এখনত শান্তি নাই গম পাইছা ঘৰ এখনত শান্তি নাই মই কৈছোঁ নহয় একদম মতা এটা সেই দিন হ'লে মদ খাবলৈ যাব ৰাতি হ'লে মদ খাই আহিব মদ খাই আহি পিনি ঘৰখনত শান্তি নিদিয়ে জানানে একদম তিতা কেঁহা জ্বলা পোৰা লগাইছে তিতা কেঁহা জ্বলা পোৰা লগাইছে তাৰমানে মোৰ ছোৱালী এজনীয়ে তিতা কেঁহা লগাইছে ল'ৰা এটাক ইফালে স্কুলৰ ফিজ লাগে ছোৱালী এজনীক পঢ়াব লাগে সেই দুটাকে ল'ৰা ছোৱালী কলেজত পঢ়াব ধেমালি নিদিওঁ মই তাৰমানে নোৱাৰিছোঁ জানেনে বিমলদা মই নোৱাৰিছোঁ সেইকাৰণে আপুনি মোক সোনকালে লৈ যাওক মই ইয়ালৈকে ভাত নাখাওঁ মানে কিমান অশান্তি ভাত খাব আজি সেই বজাৰ কৰিবলৈ বুলি গ'ল এতিয়ালৈকে ঘৰ ওলোৱাহিয়ে নাই আকৌ আপোনাৰ লগত কথা পতা দেখিলে আকৌ সেইখন কাজিয়া আছেই মই এতিয়ালৈকে সি অহা নাই মই ঢেঁকীফালতে বহি পিনি আপোনালৈ ফোন লগাই আছোঁ ছোৱালী এজনী ফোন কৰিছিলে মা কি কৰিছে মানে গাটো ভাল নহয় মাজনী শুই আছোঁ এনেকৈ ক'লোঁ আৰু তাৰপিছত সেইবোৰ কাহিনী কি কৰিবা অকণো ভাল নহয় মনটো দি অকণো ভাল নহয় তাকে আপুনি কি কৰে কৰক মোৰ ফালৰ পৰা ক'লোঁ মই আজি নিলে আজিয়ে পলাই যাম কাইলৈ নিলে কাইলৈ পলাই যাম আপুনি সোনকালে ব্যৱস্থাটো কৰক দেই মানে বৰ অশান্তি পাইছোঁ এইটো মতাৰ লগত মই ভাত খাব নোৱাৰোঁ জানেনে মানে কোনোবা দিনা মোৰ নিজৰ জীৱনে যাব গাঁৱৰ কথালৈ বাদ দিয়ক গাঁৱৰ মানুহক নোখোৱাই নহয় আজি এতিয়া মোৰ মতাই ইমান অশান্তি কৰিছে আজি মোক গাঁৱৰ মানুহে মতাই ইমান অশান্তি কৰিছে মোক গাঁৱৰ মানুহে আজি মোক কৰাইছে নি গাঁৱৰ মানুহে খাবলৈ দিছেনে মোক পিন্ধিবলৈ দিছিলে কি দিছে আজি নিজে চাকৰ কৰি আগত মেখেলা ধুইছোঁ তাৰ আগত মেখেলা দিছোঁ তাৰ আগত মই চোতাল মুচি দিছোঁ তাৰ আগত বাকী কাঢ়ি দিছোঁ তেনেকৈ কৰি মই খাই আছোঁ মোক গাঁৱৰ মানুহে দিছে নি খাবলৈ মুঠি খা বুলি এইটো কাপোৰ কানি পিন্ধিলোঁ মানে গাঁৱৰ মানুহৰ কথা মোক নালাগে গাঁৱৰ মানুহৰ হাতত মোক চিন্তা নকৰিব এইখিনি মোৰ ওপৰত এৰি দিয়ক আপুনি খালি সোনকালে মোক লৈ যাওক নাই বিমলদা মই নাথাকোঁ এখন ঘৰত মোক ভাত খাবলৈ মন নোযোৱা হ'ল পেটলৈ ভাত নোযোৱা চিন্তাই মোক আজৰি ধৰিছে থাকিব পৰা নাই মই জানেনে থাকিব পৰা নাই মোক চিন্তা আজৰি ধৰিছে আমাৰ ওচৰলৈ আহি থাকি মাতটো শুনিব ইমান মানুহৰ কাটি দিম নাগৰে নহয় গমটো কাটি দিম চবৰ মাতটো বিহাৰখন নাছিলে মানুহ তেনেকুৱা পাই ওলাইছোঁ নাই পিছত কাটি দিম তাৰমানে আপুনি কি কৰে কৰক মই মানে একদম অশান্তিত আছোঁ আৰু কি ক'ব মোৰ ঘৰ গুচি বাটত হৈছে মতা এটাৰপৰা শান্তি নাই এইখন হৈছে মই পুৰি কৰোঁ চব মই ৰাতিপুৱা গধূলি যে ভগৱানক ধূপ ধূনা দিবলৈ এৰিলোৱেই পাহৰিলোঁ তাৰমানে ভগৱানকো ভগৱানে ইমান অন্যায় কৰে আৰু মই চাওক এইখিনিতো এতিয়া মোৰ এই যৌৱন থাকোঁতে যদি মই এনেকৈ বাৰী মানুহজনীৰ গতে যদি মই থাকোঁ মোৰ জীৱনটো কি হ'ব আপুনি কওকচোন বাৰু এই মধুকিতলৈ আহি মোৰ শান্তি নাই খোৱা ভাত দুৱা কৰিছে
ছোৱালীয়ে ক'ব মা মোৰ আজি আমুক লাগে তামুক লাগে ল'ৰাই ক'ব মা বাপেকক কোনো এটাই নকয় নহয় গম পায় নাই বাপেকক কোনো এটাই নকয় বাপেকক যদি সিহঁতি ক'লেহেঁতেন তেতিয়া বাপেকে মই কয় বাপেৰক কবি তহঁতি মই ধন ঘটিবলৈ জানে বাপেৰে যায় বোলে দেউতাক নকওঁ দেউতাই গালি দিব তেতিয়া বাপেৰক নকওঁ আকৌ মই মাইকী মানুহজনী কপাই দিম মই চাকৰ নাককৈ পাওঁ কেইটকা ভাত মুঠি পেটত খাওঁতেই যায় তেহেঁতক কৈছোঁ তাকেহে এতিয়া কি কৰে নাজানো আৰু মই আৰু আপোনাৰ ওপৰতে ভৰসা আপুনি সোনকালে মোক এইখন ঘৰৰ পৰা লৈ যাওকচোন লৈ যাওক মানুহে ক'লেও ক'ব মই বুঢ়ীকালত মতালে পলাইছে এইটো মোৰ নিজৰ কথাহে মোৰ ঘৰত অশান্তি হ'লে বুঢ়ী নালাগে মই জমৰ ঘৰলৈ যাবলৈ দুদিন থাকোঁতেও মই যাব লাগিব যদি ভাগ্যত লিখা আছে ঈশ্বৰে লিখি থৈছে মোক আনৰ কথা নালাগে আপুনি সোনকালে কৰক বিমল দা সোনকালে নিয়ক মই এইখন ঘৰত ভাত নাখাওঁ এইখন ঘৰত ভাত নাখাওঁ ৰ'বচোন আমাৰ মানুহটো আহিছে হ'বচোন কাটক আপুনি যে অথনিৰ পৰা ইমান যে টেপকৈ চিঞৰি আছিলে টেপকৈ চিঞৰিছিলে আপুনি গম নাপায় নি মই কথা পাতি আছিলোঁ বুলি আৰু সেই নহয় মোৰ সেই বান্ধৱী এজনীয়ে ফোন কৰিছিলে মই তেহেঁতৰ লগত কথা পাতি আছিলোঁ মই যে আপুনি এতিয়াই ওলাবহি মই আকৌ গম নাপাওঁ নহয় আপুনি যদি আহিছিলে কলিং বেল বজোৱা দি বেৰখন বজাব লাগিছিলে ঢাপ ধুপকৈ মাৰিব লাগিছিলে আৰু বেৰ আছে নবজাকৈ মাত সৰু মাত উঠিয়ালে মই শুনিম নি মদ খালেচোন বৰ ডাঙৰ মাত ওলায় এতিয়ানো কেলৈ মাতটো ইমান সৰুকৈ উলিয়ালে মদ খালে যেনেকৈ ডাঙৰ মাত উলিয়াই তেনেকৈ আপুনি মাতিব লাগিছিলে চিঞৰি আৰু আপুনি মোক ইমান দম্ভ অহংকাৰী কথা নক'ব দেই মোক ইমান তেনেকুৱা কথা নক'ব মই আপোনাৰ কথা শুনিবলৈ এখন ঘৰত বহি থকা নাই ৰাতিপুৱা গধূলিলে আপুনি মোক কাম বন কৰি দিয়া নাই ঘটি খোৱা নাই লোকৰ ঘৰত চাকৰ কৰি খাইছোঁ গম পাইছে নাই কাৰোবাৰ ঘৰত মেখেলা ধুইছোঁ কাৰোবাৰ ঘৰত বাঢ়ি বাচন ধুইছোঁ কাৰোবাৰ ঘৰত চোতাল মুচিছোঁ তেনেকৈ কৰি খাইছোঁ আপুনি মোক বহুৱাই খোৱা নাই ইয়াত ৰখোৱা নাই বেছি কথা নক'ব গম পাইছে নাই একদম হেতা মাৰি একদম কঁকাল ফুটাই দিম মই বেছি কথা আপুনি মোক নক'ব চুট বান্ধি মতা খোৱা বনোৱা পিন্ধা বনোৱা মোৰ মেখেলাখন খুলি দিওঁ পিন্ধি থাকি বাৰে বনৰা বাৰে নতি মতা পিন্ধিয়া মোৰ মেখেলাখন খুলি দিওঁ ঘৈণীয়েক আনি খোৱাব বোৱাব ন পিন্ধা বনাত কিহৰ ইমান কথা ক'বলৈ আহোঁ মেখেলা তলত ভৰাই থ'ম টানি আনি চিনি পোৱা নাই বুঢ়ীমাক হাইজনী জোকাৰি নল'বি মেখেলা তলত ভৰাই থ'ম তোক বনৰা মোতা চুট মানি খোৱাব নোৱাৰো বনৰা কথা ক'বলৈ আহ যা ঘৈণীয়ে সিহঁতৰ মেখেলা তলত সোমাগে